বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টৰ মণিব অৰ্থাৎ পাপুৰি বৰা আৰু কণ্ঠশিল্পী জুবলি বৰাৰ একোটাকৈ ভাল খবৰ লৈ মই ঋষিয়ে আপোনালোকক স্বাগতম জনাইছোঁ ঋষি এণ্ড আভনি চেনেলৰ এটা নতুন ভিডিঅ' লৈ। বেহাৰবাৰী আউটপোষ্টৰ উপৰিও ৰেঙনি টিভিত আহি আছে এখন নতুন চিৰিয়েল আৰু সেই নতুন চিৰিয়েলখনত আমি অভিনয় কৰা দেখা পাম মণিব অৰ্থাৎ পাপুৰি বৰাক। চাওঁচোন আহক পাপুৰি বৰাই সেই চিৰিয়েলখনৰ বিষয়ে কি বুলি ক'লে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰেঙনি টিভিয়ে আপোনালোকৰ মাজলৈ আৰু এখন সুন্দৰ ধাৰাবাহিক লৈ আহি আছে পাৰিজাত। অতি শীঘ্ৰে চাবলৈ নাপাহৰিব। আমি সকলোৱে গম পাওঁ যে জুবলি বৰুৱা অসুস্থ হৈ হেল্থ চিটিত চিকিৎসাধীন হৈ আছিলে আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী যে বৰ্তমান তেখেত সুস্থ হৈ উঠিছে আৰু তেখেতে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ যোগেদি হেল্থ চিটিক আৰু হেল্থ চিটিৰ ডক্টৰসকলক ধন্যবাদ জনাই কি বুলি কৈছে এবাৰ চাওঁচোন আহক। হেল্থ চিটি হস্পিটেলৰ ডক্টৰসকল নাৰ্ছসকল আৰু মেনেজমেণ্ট টীমৰ সকলো সদস্যকে ধন্যবাদ জনাই নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত তেওঁ লিখে যে তেখেত 2021 চনতে ক'ভিডত ভুগিছিল কিন্তু তাৰপিছত তেখেতৰ পোষ্ট ক'ভিডৰ ইনফেকশ্যন কিছু চলি আছিলে আৰু হঠাৎ এই ইনফেকশ্যন বাঢ়ি যোৱাত তেখেত চিকিৎসাধীন হ'বলগীয়া হয় আৰু তেখেতে সকলোকে অনুৰোধ জনায় যাতে পোষ্ট ক'ভিডৰ ৰুটিন চেকআপটো সকলোৱে কৰি থাকে। আমি আমাৰ চেনেলৰ তৰফৰ ফালৰ পৰা জুবলি বৰুৱাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু লগতে মণিবোৰ আহিবলগীয়া নতুন ধাৰাবাহিকখনৰ বাবে তেখেতক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। ধন্যবাদ।